আজি ৰাতিপুৱা একদম শুই উঠিয়ে তামোল গছ পৰি থকাহে দেখিছোঁ। মানে ৰাতিপুৱা খুব সোনকালে দেউতাই আৰু মানুহজনে উঠি ঘছকৈ 4ডাল তামোল গছ বগৰাই দিলে। মা মনটো অকণমান দুখ, কিয়নো বোলে এই বিয়াৰ পাছতে সেইকেইজোপা তামোল আমাৰ মায়ে ৰুইছিলে আৰু এতিয়া বাটৰ ৱালখন দিবৰ কাৰণে তামোল গছকেইজোপা নাকাটিলে নহয়। তামোল গছকেইজোপা ডাঙৰ হৈ আহিছে, যদি ৱালখনতে কেতিয়াবা ভাঙি পৰে, বতাহ ধুমুহা ছিজন আহি আছে যিহেতু, গতিকে তামোল গছকেইজোপা নাকাটিলে নহয়, গতিকে কাটি দিছে। মাৰ মনটো বেয়া যদিও তথাপিতো তামোলকেইটা হ'লে দুইজনীয়ে বুটলি ল'লোঁ। গা পা ধুই আহিয়েই মই মালপোৱা বনালোঁ। ৰাতিপুৱা ৰোজটো মালপোৱাই চাহে দিলোঁ। তাৰপাছতে 10টামান বজাতে ম'হৰ দৈ অকণমান আছিলে, ম'হৰ দৈ আৰু সান্দহ দিছোঁ। মিঠৈ কিন্তু নাছিলে, গতিকে চেনিৰে দিছোঁ। তাৰপাছতে দেউতাই আৰু মানুহজনে কামত লাগিয়ে আছে, মানে যিখিনি পাৰিছে ঘৰতে কৰিছে, নোৱাৰাখিনিহে মানে মিস্ত্ৰী লগোৱা গৈছে। তেনেকেই আমি শূন্যৰ পৰা আৰম্ভ